প্ৰায় 3.5 লাখ ল'ৰা ছোৱালীয়ে যোৱা লকডাউনৰ সময়ত দীক্ষা এপ ডাউনলোড কৰিছে আৰু তাৰ পৰা তেওঁলোক উপকৃত হৈছে। আমাৰ 2-3টা ইনিচিয়েটিভ চলি আছে। হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ টেক্সটবুকসমূহ আমি ইতিমধ্যে স্কুললৈ পঠাই দিছোঁ। আগতে কোৱাৰ দৰে ঈদৰ পিছদিনাৰ পৰা 27 তাৰিখৰ পৰা আমাৰ স্কুলসমূহত হায়াৰ সেকেন্ডাৰী দ্বিতীয় বৰ্ষৰ কিতাপবিলাক আমি ল'ব পাৰিম আৰু তাৰ ইতিমধ্যে আমি কিতাপবিলাক স্কুললৈকে পঠাই দিছোঁ। 27 তাৰিখৰ পৰা হায়াৰ সেকেন্ডাৰী ষ্টুডেণ্ট ফাৰ্ষ্ট ইয়াৰ হওক সেকেন্ড ইয়াৰ হওক তেওঁলোকে ফ্ৰী পাঠ্যক্ৰম আমাৰ স্কুলৰ পৰা ল'ব পাৰিব। বন্ধৰ সময়তো আমি সেই ব্যৱস্থাখিনি কৰিব পাৰিছোঁ। অসম চৰকাৰৰ পাঠ্যপুথি প্ৰণয়ন নিগম আৰু মাধ্যমিক শিক্ষা বিভাগে এই ব্যৱস্থাটো কৰিছে। শিক্ষাবৰ্ষ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰম্ভ কৰাৰ ওপৰত আমি ৰাইজৰ মতামত বিচাৰি আছিলোঁ। মাধ্যমিক সেৱা সেকেন্ডাৰী এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা এটা পোৰ্টেল প্ৰস্তুত কৰা হৈছিলে। ৰাইজৰ পৰা উপদেশ বিচৰা হৈছিলে যে আমি এপ্ৰিলৰ 1 তাৰিখৰ পৰা শিক্ষাবৰ্ষটো কৰিলে আপোনালোকে সমৰ্থন দিব নে ইয়াত আপোনালোকৰ বিৰোধিতা আছে। আগতে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে শিক্ষাবৰ্ষ চলিছিলে। এতিয়া আমি 1 এপ্ৰিল টু 31 মাৰ্চ কৰিব খুজিছোঁ, ভাৰতবৰ্ষৰ আন প্ৰদেশৰ লগত সংগতি খুৱাই। আৰু সেইটো যদি হয় তেতিয়ালে লকডাউনৰ সময়ৰ লছখিনি আমাৰ সুন্দৰভাৱে মেকআপ হৈ যাব। সেই দিশতো আমাৰ পৰামৰ্শ চলি আছে। 30 তাৰিখে আমাৰ পৰামৰ্শৰ শেষ দিন। আমি জুন মাহৰ প্ৰথম সপ্তাহত চৰকাৰী সিদ্ধান্ত আমি ৰাইজক জনাম বেছড অন ফিডবেক। বাকি আমি বহুবিলাক আন আঁচনি লৈ আছোঁ। আপোনালোকক এখন আমি যি ধৰণে এই কোভিডৰ সময়ত আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত কাম কৰিছোঁ, অনলাইন টেলেণ্ট চাৰ্চত আমি কাম কৰিছোঁ, কেৰিয়াৰ গাইডেন্স পোৰ্টেল আমি নিৰ্মাণ কৰিছোঁ। আপোনালোকক আমি এটা ৰাইট আপ দি দিম, আপোনালোকে সেইখিনি চাব পাৰিব। শেষত আমি প্ৰতিটো সপ্তাহতে ল'ৰা ছোৱালীৰ বাবে আমি একোটা কম্পিটিশ্যন কৰি আছোঁ, এটা ছাবজেক্ট দি আছোঁ যে ক্লাছ 5ৰ কাৰণে এইটো ছাবজেক্ট, ক্লাছ 6ৰ কাৰণে এইটো ছাবজেক্ট, ক্লাছ 7ৰ কাৰণে এইটো ছাবজেক্ট আৰু 10,000 আমি পুৰস্কাৰ দিম। যোনে এটা ভাৰত চৰকাৰে ইতিমধ্যে ICSE তেওঁলোকে পৰীক্ষা পাতিব অনুমতি দিছে। অসম চৰকাৰৰ ফালৰ পৰা আমি এইখিনি চিন্তা কৰি আছোঁ যে সামাৰ ভেকেশ্যনটো শেষ হৈ যোৱাৰ পিছত কমসে কম ক্লাছ 10 আৰু 12ৰ ক্লাছটো আমি খুলিব পাৰোঁ নেকি। কাৰণ অকল যদি 10 আৰু 12ৰ ক্লাছ হয় সামাজিক দূৰত্বটো থাকি যাব আৰু তেওঁলোকে সেকশন এটা সেকশন আছে যদি 3টা সেকশন কৰি ল'ব পাৰিব। লাগিলে সপ্তাহত 3 দিন ক্লাছ এটা ক্লাছ 10ৰ হওক, 3 দিন ক্লাছ 12ৰ হওক। সো কমসে কম এডুকেশ্যনেল ইনষ্টিটিউটখিনি আমি 10 আৰু 12ৰ ষ্টুডেণ্টখিনি যাতে ক্ষতিগ্ৰস্ত নহয় সেইকাৰণে 1 তাৰিখৰ পৰা আমি তেনেকুৱা এটা কৰাৰ কাৰণে ভাৰত চৰকাৰক আমি কৈছোঁ। এতিয়া সিদ্ধান্তটো ইট ইজ এ নেশ্যনেল ডিজাষ্টাৰ। সিদ্ধান্তটো আমি ল'ব নোৱাৰোঁ, সিদ্ধান্তটো ল'ব লাগিব ভাৰত চৰকাৰ। স্কুল সম্পৰ্কে এটা কথা সুধিব বিচাৰিছোঁ, লকডাউনৰ সময়ত প্ৰাইভেট স্কুলবিলাকত ষ্টুডেণ্টৰ ফিজ ইত্যাদি ৰেহাই দিয়াৰ কথা কোৱা হৈছে। এতিয়া ব্যক্তিগত খণ্ডৰ কিছুমান স্কুলে এতিয়া ছাত্ৰৰ পৰা গাড়ী ভাড়া বা ফিজ সেইকাৰণে ব্যক্তিগত স্কুলত ঘটনাটো হ'ল যে ব্যক্তিগত স্কুলতকৈ আমাৰ অসমীয়া স্কুলত পঢ়া শুনা ভাল হয়। এইটো এটা সুযোগ যে ব্যক্তিগত স্কুলবিলাক যে মুনাফাৰ কাৰণেহে খুলিছে এইটো আমি চবে বুজি পাইছোঁ। লাহে লাহে আমাৰ স্কুলবিলাকত ষ্টুডেণ্টবিলাক আহিব লাগে, এইটো প্ৰথম আহ্বান। দ্বিতীয় আহ্বান, আমাৰ এখন ফিজ কমিটি আছে, তেওঁলোকে বিষয়টো এক্সামিন কৰি আছে। যদি প্ৰয়োজন হয় আমি আৰু সেকেন্ড নিৰ্দেশ দিম। এতিয়ালৈকে আমি যিখিনি নিৰ্দেশ দিছোঁ তেওঁলোকে পালন কৰা বুলি আমাক ৰিপৰ্ট দিছে। আমি যিখিনি ইনষ্ট্ৰাকশ্যন দিছোঁ যে মই ব্যক্তি চৰ্চা নকৰোঁ। কোনোবা স্কুলৰ ওপৰত কিবা থাকিলে আপোনালোকে কমপ্লেইন দি দিলে এখন এজাহাৰ দি দিব পাৰিব, কিন্তু ব্যক্তি আৰু
প্ৰতিষ্ঠানৰ ব্যক্তিগত নাম লৈ চৰ্চা কৰিব বেয়া লাগে, কাৰণ তেওঁলোকে যদি মোৰ ওপৰত ডিফামেশ্যন কেছ দি দিয়ে, মোৰ তাততো কোনো তথ্য নাই। সেইখিনি আপোনালোকে আমাৰ যিটো অসম চৰকাৰৰ নটিফিকেশ্যন, কিবা যদি কোনোবাই ভায়োলেট কৰা বুলি কমপ্লেইন আছে, আমাৰ নটিফিকেশ্যনখন মানুহে বেলেগ বেলেগ ধৰণে বুজে, কিন্তু আমি যিখিনি বুজিছো সেইখিনি যদি কোনোবাই ভায়োলেট কৰা বুলি কমপ্লেইন দিয়ে, আমি স্কুলখনৰ ওপৰত ব্যৱস্থা ল'ম। কিন্তু মই ব্যক্তিগত নাম লৈ স্কুলৰ কথা ক'ব এইকাৰণে নাযাওঁ, কাৰণ ফেক্টছটোতো নাজানো নহয়। পিছত আকৌ অহাকালি ক'ব যে ছাৰ আপুনি কৈ দিলে, আমি তেনেকুৱা কৰাই নাই, এইখিনি আমাৰ কিতাপ, এইখিনি আমাৰ কাগজ। কিন্তু কমপ্লেইন পালে আমি ব্যৱস্থা ল'ম। আৰু এটা কথা, সেবা CBSE দুই ধৰণৰ আমাৰ অসমত আছে। সেই CBSE বা সেবাৰ কেনেধৰণে আপোনালোকে পৃথক পৃথক কৰিব, যেতিয়া চেনেলটো আৰু CBSEৰ লগত আমাৰ সম্পৰ্ক নাই। CBSEৰ কাৰণে ভাৰত চৰকাৰে ব্যৱস্থা কৰি আছে। আমি অসম চৰকাৰে সদায় সেৱাৰ পাঠ্যক্ৰমৰ ওপৰতহে আমি সিদ্ধান্তবিলাক লওঁ। হ'ব, ধন্যবাদ।